ন হয় দে ইমান দিনৰ পৰা বুজাই আছো যে মায়া কেৱল মোৰ হয় মোৰ আৰু মায়া আৰু মোৰ মাজত যদি কেনেবাকে তই সোমাবলৈ চেষ্টা কৰ নহয় তই চলা এই দুনিয়াতেই নাথাকিবি বে কাৰণ ৰুল ইজ ৰুল এণ্ড নিয়ম ইজ নিয়ম মই মায়াৰ আগে আগে ঘূৰো পিছে পিছে ঘূৰো সেইটো মায়াৰ আৰু মোৰ কথা কিন্তু তই মায়াৰ পৰা 100 মিটাৰ দূৰত থাকিবি নহ'লে তোৰ ৰুল আৰু তোৰ নিয়মবোৰৰ পুৰিয়া বনাই মুখেদি ভৰাই কিহেদি উলিয়াম একো গম নাপাবি একবাৰৰ কাৰণে এটা কথা কৈ যাওঁ জীৱনত সকলো কৰিবি কিন্তু মই বেয়া পোৱা কাম ভুলতো নকৰিবি মই বেয়া পোৱা মানুহক ভগৱানে ইমানেই ভাল পাবলৈ লয় যে পৃথিৱীত থাকিবলৈ নিদিয়ে ডাইৰেক্ট স্বৰ্গ তই সপোনটোকে জীয়াই থাকিবলৈ দেখিছোৱালে এই সপোনৰ অৰ্থ বিচাৰিবলৈ কেতিয়াও চেষ্টা নকৰিবি নহ'লে ভয়ংকৰ বিপদ ঘটিব নিজৰ লৈ যায় ইয়াৰ পৰা লৈ যায় আপুনি এনেদৰে আমাৰ হিমুখ নকৰিব আমি তই নুবুজ কিয় এই সপোনৰ অৰ্থ বিচাৰিবলৈ গ'লে তহঁতৰ বৰ্তমান ভৱিষ্যত সকলো টচ টচ হৈ যাব কাৰণ এই সপোনৰ অৰ্থ লুকাই আছে তোৰ পূৰ্ব জন্ম কি কৈছে বাবা কথাবোৰ জটিল গতিকে আকৌ এবাৰ ভাবিছা মায়া তই সঁচাকৈ সেই সপোনৰ ৰহস্য ভেদ কৰিব বিচাৰিছনে ভাবিবলৈ একো নাই বাবা এটা ৰহস্যৰ বুজা বুকুত লৈ মই আৰু জীয়াই থাকিব নোৱাৰো আপুনি কথাবোৰ খুলি কওক বাবা হয়তো সেইখিনি মোক চাবলৈ অনুমতি দিয়া হোৱা নাছিল গতিকে মায়া সেইখিনি যাত্ৰা তই নিজে অতিক্ৰম কৰিব লাগিব অৱশ্যে তই সপোনত দেখা সেই ঠাই টুকুৰাত বাটৰ সন্ধান মই তোক দিব পাৰোঁ কিন্তু মই সকীয়াই দিছোঁ তালৈ যোৱাটো আৰু সময়ৰ গৰ্ভত আজিও সাৰ পাই থকাৰ ৰহস্য ভেদ কৰাৰ পৰিণাম হ'ব পাৰে ভয়ংকৰ অকল্পনীয়
শক্তিয়ে মোক ইয়ালৈ টানি আনিছে কিয় মই ইয়ালৈ আহিব বিচাৰোঁ মোৰো একো নাই নাজানো মই কিয় মোৰ কি হৈ আছে মই একো ধৰিব পৰা নাই তোমাৰ লগত মোৰ সম্পৰ্ক কি চিনি পাইছো মই দেৱ কোন বছৰ পাৰ হৈ আহোঁতে বহুত পলম কৰিলি মই কৈছিলো নহয় ইয়াতে থাকিম সেই আছো ইয়াতে আছো চাৰা মোক চিনি পোৱা নাই মই বিৰাট মনত পৰিছে কিবা সময় বৰ আচৰিত